24 তাৰিখত আমাৰ পিটিচিত কাউন্সিলৰ গভৰ্ণমেণ্ট ফৰ্ম কৰিবৰ কাৰণে ফ্ল'ৰ টেষ্ট কৰা হ'ব বুলি গুৱাহাটী হাইকোৰ্টে এটা অৰ্ডাৰ দিছে। এই হিচাপত 24 তাৰিখত কোনে চৰকাৰ কৰে ইয়াৰ কাৰণে ফ্ল'ৰ টেষ্ট কৰা হ'ব। যেনক আমি BPF দলৰ হৈ পেলাই আৰু PTC বাকী ৰাইজৰ হৈ পেলাই মোৰ এটাই আহ্বান যে আমি ৰিজনেল পাৰ্টিসকলে একগোট হৈ পেলাই চৰকাৰ বনাব লাগে। BPF দলৰ হৈ বা PTC বাকী ৰাইজৰ হৈ মই আপিল কৰিছোঁ। যেনে ৰিজনেল পাৰ্টি বুলি ক'লে BPF, আমাৰ UPPL, গণ সুৰক্ষা পাৰ্টি বা AGP বা যিমান মানে ৰিজনেল পলিটিকেল পাৰ্টি আছে, আমি সকলোৱে একগোট হৈ পেলাই BTC চৰকাৰ কৰিবৰ কাৰণে মই নহ'লে যদি ইয়াত কোনোবা নেশ্যনেল পাৰ্টিয়ে যদি ইয়াত শাসন কৰিব লগা হয় তেতিয়াহ'লে BTCৰ অস্তিত্ব নাথাকিব। এইকাৰণে মই ৰিজনেল ফ'ৰ্চ বা ৰিজনেল পলিটিকেল পাৰ্টিসকলক মই অনুৰোধ কৰিছোঁ, আমি একেলগে একগোট হৈ পেলাই 24 তাৰিখত আমি ফ্ল'ৰ টেষ্টত মানে ৰিজনেল পাৰ্টি হিচাপে একগোট হৈ পেলাই আমি ভোটদান কৰিব লাগে আৰু চৰকাৰটো বনাব লাগে। ইয়াত কোনো নেশ্যনেল পাৰ্টি সুযোগ দিব নালাগে। এইখিনি কথা অনুৰোধ কৰিছোঁ বা GSPকো অনুৰোধ কৰিছোঁ। মুঠতে যিমান আমাৰ ৰিজনেল পাৰ্টি আছে আমি একগোট হৈ পেলাই আমি চৰকাৰ বনাব লাগে। এইখিনি কথা আশাবাদী মানে মই অনুৰোধ কৰিছোঁ সকলো পলিটিকেল পাৰ্টি, ৰিজনেল পলিটিকেল পাৰ্টি। মোৰ এটা বিশ্বাস, আমি ৰিজনেল পাৰ্টি হিচাপে একগোট হৈ পেলাই BTCখন চলাব লাগে। নিশ্চয় BTC বাকী ৰাইজক সেইটোৱে বিচাৰি আছে আৰু আমি BPF দলৰ হৈ পেলাই সেইটোৱে বিচাৰি আছে যে BTC শাসন যদি কৰিব লাগে ইয়াত নেশ্যনেল পাৰ্টিৰ কোনো প্ৰয়োজন নাই। লোকেল পাৰ্টিয়ে যথেষ্ট, আৰু লোকেল পাৰ্টি হিচাপে যদি চৰকাৰ কৰে তেতিয়াহ'লে আমি মানে এই BTCখন এটা শান্তিপূৰ্ণভাৱে আমি চলাব পাৰিম। আৰু আমাৰ মাজত যিমান জাতি জনগোষ্ঠী আছে সকলোৱে বিচাৰিছে, সকলো দল সংগঠনে বিচাৰিছে, BTC অঞ্চলৰ যিমান জাতি জনগোষ্ঠী আছে সকলোৱে বিচাৰিছে যে ইয়াত নেশ্যনেল পাৰ্টিক এনকাৰেজ কৰিব নালাগে। BTCৰ ক্ষেত্ৰত মানে ৰিজনেল পাৰ্টিয়ে চলাব লাগে। এই কথাটো সকলোৱে উপলব্ধি কৰিছে আৰু বিচাৰিছে। এইখিনি পোৱা নোহোৱা সেইটো কথা নাহে। মই আপিল কৰিছোঁ যে আমি সকলো ৰিজনেল পলিটিকেল পাৰ্টিয়ে একগোট হ'ব লাগে। কণ্ডিশ্যনটো একো থাকিব নালাগে। মইতো আপিল কৰিছোঁৱেই, আপোনালোকে সকলোৱে গম পাই আছে যে হাগ্ৰামা মহিলাৰীয়ে চিফ বা ডেপুটি চিফ হোৱাৰ কোনো প্ৰশ্নই নাহে। একগোট হৈ থাকক, BTCটো শাসন কৰক। বাছ, মই যে চিফ হ'ব লাগে বা কোনোবাই যে চিফ হ'ব লাগে, মই যে চিফ হ'ব লাগে সেইটো ডিমাণ্ড নাই। মই কৈছোঁ আমি সকলো ৰিজনেল পলিটিকেল পাৰ্টিয়ে একগোট হ'ব লাগে আৰু BTCটো ৰিজনেল পাৰ্টিয়ে শাসন কৰিব লাগে। সেইটোৱে PSৰ কথাটো মই যোৱাকালি উইথড্ৰ কৰিছে। কাৰণটো হ'ল মোক একো ইনফৰমেশ্যন দিয়া নাই, মানে মোৰ হাউচ গাৰ্ড বা পুলিচ পাৰ্চনেলবিলাকক কমাই দিছিলে। সেইকাৰণে মই মোক একো ইনফৰমেশ্যন নিদিয়াকৈ 4 দিন মান আগত 4জন না 6জন এনেকুৱা মুঠতে কমাই দিছিল।
আৰু যোৱাকালিও আৰু লৈ যোৱাৰ কথা আছিল লৈ যাওক মোৰ ক'ব লগা একো নাই কিন্তু মোক ইনফৰমেশ্যন দিব লাগে যাতা উঠাই পেলাই লৈ গৈছিলে ইয়াৰ পিছত মই উপায় নাই মই মোৰ চিকিউৰিটি উইথড্ৰ কৰি ল'ম বুলি মই ৰিটেনলি IGP ডাঙৰীয়াক মই লেটাৰ এটা ইছ্যু কৰিছোঁ পাৰ্চনেল চিকিউৰিটিও নালাগে PSO নালাগে বা হাউচ গাৰ্ডো নালাগে একো নালাগে মই সব উইথড্ৰ কৰি দিছোঁ এতিয়া মই শুনি আছোঁ কিবা কেবিনেট ৰেংকত চিকিউৰিটি দিব বুলি মই এইটো কেবিনেট ৰেংক না কি ৰেংক সেইটো মই বুজি নাপাওঁ আগত যেনেকৈ আছে মোৰ চিকিউৰিটি এইটো এছএটিছ হ'ব লাগে সিটি তেতিয়াহ'লে মই একচেপ্ট কৰিম নহ'লে মই এছএটিছ আগৰ নিচিনা এছএটিছ যদি নিদিয়ে তেতিয়াহ'লে মোক কোনো কি বুলি কয় PSO নালাগে হাউচ গাৰ্ডো নালাগে